ছাত্ৰ-ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমৰ বাধ্যতামূলক অসমীয়াৰ আমি কাঠমিস্ত্ৰীৰ ঘৰ আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ এটা ভিডিঅ'ত এই সম্পৰ্কে আমি কৈছিলোঁ। আজি কাঠমিস্ত্ৰীৰ ঘৰ এই কবিতাটো কিছু আমি আলোচনা আগবঢ়াম। তোমালোকে জানা যে এই কবিতাটোৰ লিখক ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত এগৰাকী প্ৰগতিশীল কবি আছিল আৰু ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই যি কাঠমিস্ত্ৰীৰ ঘৰ কবিতা লিখিছিল, এই কবিতাটো অসমীয়া সাহিত্যৰ এক ব্যতিক্ৰমী কবিতা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। এনেকি কেইবাগৰাকী সমালোচকে এই কবিতাটো সম্পৰ্কে বিভিন্ন বক্তব্য আগবঢ়াইছে, মন্তব্য আগবঢ়াইছে। তাৰ ভিতৰত ডক্টৰ হীৰেণ গোহাঁই, নৱকান্ত বৰুৱা প্ৰভৃতি কৃতবিদ্য পণ্ডিতসকলো আছে। নৱকান্ত বৰুৱাৰ মতে তেওঁ কি কৈছিল, মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ। গতিকে 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ ভিতৰত অন্যতম ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ। গতিকে কবিতাটোৰ নিঃসন্দেহে এটা গুৰুত্ব আছে। আমি আগৰ পাঠত এই সম্পৰ্কে আলোচনা কৰিছোঁ, আগৰ ক্লাছত আলোচনা কৰিছোঁ। এতিয়া কবিতাটো সম্পৰ্কে অকণমান মই তোমালোকক ব্যাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰিম। তোমালোকে অকণমান ধৈৰ্য ধৰি যাতে শুনা। কবিতাটোৰ লিখন পদ্ধতিটো অনন্য, যে লিখন পদ্ধতি ইয়াৰ অনন্য, অকণমান ব্যতিক্ৰমী। মই কবিতাটো পাঠ কৰোঁতে এই কথাটো তোমালোকক ইতিমধ্যে জনাইছোঁ। যে প্ৰথম কেনেকুৱা আছে চাবা, যে ৰান্দাৰ হেঁচা কচ কচা কচ, জানদাৰ দৰে উৰে পট পট। ৰান্দা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা, কাঠ সমান কৰাৰ কাৰণে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ সঁজুলি, আৰু এই সঁজুলিৰ সহায়ত অসমান কাঠ সমান কৰা হয় ৰান্দাৰে। গতিকে ৰান্দাৰ শব্দ কাঠত যেতিয়া তাক ব্যৱহাৰ কৰা হয় মিহি কৰাৰ কাৰণে, তেতিয়া কচ কচা এটা শব্দ উঠি থাকে। আৰু জানদাৰ দৰে উৰে পট পট, আৰু সেই ৰান্দাৰ মাজৰ যিটো ফুটা আছে সেই ফুটাৰে কাঠৰ যিবিলাক চকল বাকলি সেইবিলাক যেন জান্দা নিচানৰ দৰে পতাকাৰ দৰে যেন উৰি আহে, ওলাই আহে, পাতল পাতল চকল হৈ উৰি থাকে। আজাৰ শিমলুশাল শিঙৰিক দিয়ে ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। আৰু এনেকুৱা কাঠৰ চকল জান্দাৰ দৰে উৰি থকা কাঠমিস্ত্ৰীৰ ঘৰত কি কি কাঠৰ কাম চলে? আজাৰ, শিমলু, শাল, শিঙৰি। এই কাঠবিলাকক, অসমান কাঠবিলাকক সমান কৰি আমাক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে কাঠমিস্ত্ৰী। নিৰহ কঠিন বেকাবেকি কাঠ, বটালি খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে পায় ৰূপ মনোহৰ কাঠমিস্ত্ৰীৰ। নিৰহ কঠিন বেকাবেকি কাঠ, আৰু এনেকুৱা নিৰহ কঠিন বেকাবেকি কাঠো বটালিৰ খুন্দাত কি হয়, যেন ৰূপৰ জপনা মেল খাই উঠে। হাতুৰি, বটালি, কৰত এইবিলাকৰ ফলত কি হয়, নিৰহ কঠিন বেকাবেকি কাঠেও যেন ৰূপৰ জপনা মেল খুৱাই দিয়ে। আমি ভাবিব নোৱাৰা চকুৰে দেখা কাঠ এটুকুৰাক কাঠমিস্ত্ৰীয়ে এই যন্ত্ৰপাতিবিলাকৰ সহায়ত এনেকুৱা এটা অনন্য ৰূপদান কৰে যে আমি আচৰিত হ'ব লগা। গতিকে এই গোটেই কামখিনি ক'ত হয়, যে কাঠমিস্ত্ৰীৰ ঘৰত হয়। যে কাঠমিস্ত্ৰীৰ ঘৰত এনেকুৱা নিৰহ কঠিন বেকাবেকি কাঠক এটা মনোহৰ ৰূপ দিয়া যায়। টপাটপ কৰে কপালৰ ঘাম, ফেন যায় নাই বিশ্ৰাম, দিন নাই জিৰাবৰ কাঠমিস্ত্ৰীৰ ঘৰ। যে কাঠমিস্ত্ৰীৰ কাম যথেষ্ট কঠিন কাম, জটিল কাম। যে কাঠমিস্ত্ৰীয়ে কি কৰে, যে ঠাণ্ডা গৰম তেওঁলোকে বতৰৰ কথা চাই থাকিলে নহয়। গতিকে গৰমতো তেওঁলোকে কপালৰ ঘাম পেলাই হ'লেও
কাম কৰিবলৈ বাধ্য হয়। যে মুখেৰে তেওঁলোকৰ ফেন বাহিৰ হৈ যায় কষ্টত, তথাপিও যেন বিশ্ৰামৰ আহৰি নাই, জিৰাবৰ সময় নাই। কাৰণ নিৰ্দিষ্ট সময়ত ফৰমাইছ মতে সামগ্ৰী যোগান ধৰিব লাগিব। জমি থাকে ঠাক, সাজে জাকে জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ। আৰু কাঠমিস্ত্ৰীয়ে কি কৰে? তৈয়াৰ কৰা সামগ্ৰীসমূহ মানে ঠাক ঠাককৈ নিজৰ ঘৰতে জমা কৰি ৰাখে। আৰু এই সামগ্ৰীবিলাক যেন প্ৰবাল সাগৰৰ বুকুত সৃষ্টি হোৱা প্ৰবাল দ্বীপ একোটাৰ দৰে মানে দেখা যায়। প্ৰবাল দ্বীপ কি? এতিয়া সাগৰৰ বুকুত এক প্ৰকাৰৰ এই প্ৰবাল পোক, এক প্ৰকাৰৰ সৰু সৰু পোক মানে তৰপে মৰি, এটা তৰপৰ পিছত এটা তৰপ এনেকে মৰি সাগৰৰ বুকুৰ পৰা যি দ্বীপ ওলাই আহে, সেই দ্বীপে হৈছে মানে প্ৰবাল দ্বীপ। আৰু এনেকুৱা প্ৰবাল দ্বীপৰ শৃংগৰ দৰে যেন আচবাবত ঘৰ ভৰ্তি হৈ থাকে। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ সাজে কালমাৰি টিপই চাহৰ, শতভংগীত নৱ ৰূপান্বিত ৰূপ লয় মনোহৰ কাঠমিস্ত্ৰীৰ ঘৰ। আৰু কি কি সামগ্ৰী থাকে? টেবুল চেয়াৰ আলনা ড্ৰয়াৰ এইবিলাক কাঠমিস্ত্ৰীয়ে তৈয়াৰ কৰে। সাজে আলমাৰি টিপই চাহৰ, আৰু কি কৰে? চাহৰ যিটো মেজ, চাহৰ মেজ তৈয়াৰ কৰে, আলমিৰা তৈয়াৰ কৰে। আৰু এইবিলাক যেন বিভিন্ন ভংগীমাত কাঠমিস্ত্ৰীৰ ঘৰত মানে ৰৈ থাকে। আৰু এইবিলাক কাঠমিস্ত্ৰীৰ ঘৰৰ যেন একো একোবিধ অলংকাৰ স্বৰূপ। বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ কাঠমিস্ত্ৰীৰ ঘৰ। কবিয়ে এইখিনিতে কাঠমিস্ত্ৰীক বিশ্বৰ কৰ্মীৰ দল বুলি কৈছে। আৰু এই বিশ্বৰ কৰ্মীৰ দলে বুকুৰ তেজ ঢালি যেন প্ৰাসাদ একোটা তৈয়াৰ কৰে, উজ্জ্বল প্ৰাসাদ একোটা তৈয়াৰ কৰে। আৰু যি প্ৰাসাদ মানুহৰ সপোনৰ মায়াপুৰী সদৃশ, যে মানুহে এখন সুন্দৰ ঘৰৰ সপোন দেখি থাকে, সুন্দৰ এটা অট্টালিকাৰ, দালানৰ, প্ৰাসাদৰ সপোন দেখে, যে মনে বিচৰা ধৰণৰ এটা ঘৰ তৈয়াৰ কৰা যেন বহু মানুহৰ সপোন। তেনে সপোনক সাকাৰ ৰূপ দিয়ে, বাস্তৱ ৰূপ দিয়ে। বেলেগৰ সপোন বাস্তৱ কৰা, বেলেগৰ সপোনক সাকাৰ ৰূপ দিয়া এই কাঠমিস্ত্ৰী কিন্তু যথেষ্ট মানে এটা আন্ধাৰ জীৱন যাপন কৰে, দুৰ্ভাগ্যৰ জীৱন যাপন কৰে। হাই হতভাগা থাকে আন্ধাৰত, বিশ্বশিল্পী মহাবিশ্বৰ কৰে হাহাকাৰ বিলাই বিকাৰ, প্ৰতিদান নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। যে কবিয়ে তেওঁলোকক হতভগা বুলি কৈছে, ভাগ্যহীন বুলি কৈছে, যে তেওঁলোকে যেন অভাৱৰ অন্ধকাৰত, সমস্যাৰ অন্ধকাৰত বসবাস কৰে। আৰু তেওঁলোকৰ বিলাই বিকাৰৰ যেন শেষ নাই, যে তেওঁলোকৰ অথন্তৰৰ শেষ নাই, বিপদৰ শেষ নাই, বিলাই বিপদৰ শেষ নাই, প্ৰতিদিন নাই কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। তেওঁলোকে বুকুৰ তেজ পানী কৰি যি কৰ্ম কৰে, যে যি বেলেগৰ কাৰণে মায়াপুৰী সদৃশ ঘৰ বনাই দিয়ে, আৰু সেই কাঠমিস্ত্ৰী কিন্তু অভাৱৰ আন্ধাৰত নীৰৱে জৰ্জৰিত হৈ থাকে। আৰু বেলেগৰ সপোন বাস্তৱ কৰা, বেলেগৰ সপোনক সাকাৰ ৰূপ দিয়া এই কাঠমিস্ত্ৰীৰ কিন্তু নিজে কৰা কৰ্মৰ প্ৰতিদান নাপায়, প্ৰতিফল নাপায়, মজুৰিও ভালকে নাপায়। সেই কথাখিনিকে কোৱা হৈছে। বিলাসীৰ দল আৰামী চকীত গা ঢালি গায় প্ৰেমৰ সংগীত মিলনৰ বিৰহৰ। আৰু কাঠমিস্ত্ৰীয়ে সাজি দিয়া এই প্ৰাসাদবিলাকত, অট্টালিকাবিলাকত বসবাস কৰা এইসকল কি হয়? এইসকল বিলাসীৰ দলে মানে আৰামেৰে এটা স্বাচ্ছন্দ্যপূৰ্ণ জীৱন অতিবাহিত কৰে। অথচ কাঠমিস্ত্ৰীয়ে আন্ধাৰত, অভাৱৰ আন্ধাৰত যেন জীৱন যাপন কৰিবলগীয়া হয়। যে এইটো আটাইতকৈ কাঠমিস্ত্ৰীৰ জীৱনৰ ডাঙৰ মানে বেদনা,
মানে ট্ৰেজেডি, যে তেওঁলোকে বেলেগৰ সপোনৰ ঘৰ বনাই দিয়ে, তৈয়াৰ কৰি দিয়ে, বেলেগৰ সপোনক সাকাৰ ৰূপ দিয়ে, অথচ নিজে যেন অভাৱৰ এটা কৰাল গ্ৰাসত পৰি, অভাৱৰ আন্ধাৰত পৰি যেন জীৱন মানুহৰ বাহুৰ কৰ্ম কাঢ়ি গঢ়ি তোলে প্ৰসাদ ধৰ্ম হয় ডাঙৰীয়া উদাৰ মহৎ বৰ নেতা সমাজৰ কাঠমিস্ত্ৰীৰ ঘৰ। যে কাঠমিস্ত্ৰীয়ে সাজি দিয়া একোটা ঘৰে, প্ৰাসাদোপম ঘৰে একোজন মানুহৰ একোটা সামাজিক মানে কি স্থান নিৰূপণ কৰে, সামাজিকভাৱে যেন তেওঁক এটা পৰিচয় দিয়ে, আৰু ঘৰে একোটা পৰিচয় বহন কৰে। যে বৃহৎ ঘৰৰ যিটো মালিক হিচাপে যিটো পৰিচিতি, এই পৰিচিতি এই ঘৰত বসবাস কৰা মানুহটোৱে বা মানুহজনে লাভ কৰে। অথচ সেই ঘৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত অৰ্থ টকা পইচাৰ বৰঙণিৰ বাহিৰে অইন শাৰীৰিক বা কোনো ধৰণৰ অইন বৰঙণি সেই আৱাসীসকলৰ নাথাকে। গতিকে ইয়াৰ যিটো তৈয়াৰ কৰা পদ্ধতি, কৌশল, টেকনিক, এই গোটেইবিলাক এই কাঠমিস্ত্ৰীয়ে মানে লয়। অথচ এই লাখ লাখ মানুহৰ বাহুৰ যিটো মানে শাৰীৰিক পৰিশ্ৰমৰ যিটো মূল্য, এই শাৰীৰিক পৰিশ্ৰমৰ মূল্যই যেন কি হয়, মূল্য বেলেগে লৈ যায়। শাৰীৰিক পৰিশ্ৰমৰ মূল্য যেন বেলেগে কাঢ়ি লৈ যায়। আৰু এই লাখ লাখ মানুহৰ কৰ্মৰ ফলত সৃষ্টি হোৱা একোটা প্ৰাসাদত বসবাস কৰা যে আৱাসী মানুহ, তেওঁ যেন এটা পৰিচয়, সামাজিক পৰিচয় লাভ কৰে, আৰু তেওঁ যেন উদাৰ হিচাপে পৰিগণিত হয়, উদাৰ ব্যক্তি। যে সমাজত দান দক্ষিণা দি যিসকলে থাকে সেইসকল উদাৰ বুলি যেন এটা মানে পৰিচিতি লাভ কৰে। এই ঘৰৰ আৱাসীসকলেও যেন তেনেকুৱা একোটা মানে পৰিচিতি লাভ কৰে, আৰু তো সমাজৰ বৰ নেতা বুলি যেন পৰিচিত হয়। অথচ অভাৱৰ কৰাল গ্ৰাসত পৰি কাঠমিস্ত্ৰীয়ে জীৱন যাপন কৰে। উঠা মিস্ত্ৰী কহাৰ কমাৰ, আন্ধাৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ। কবিয়ে কবিতাটোত কাঠমিস্ত্ৰীকে আদি কৰি যিসকল তৃণমূল পৰ্যায়ৰ শ্ৰমিক আছে, কহাৰ কমাৰ, এইসকলক শোষিত, এইসকল যথাৰ্থতে শোষিত, নিষ্পেষিত, প্ৰপীড়িত, তেওঁলোকৰ নিজৰ অধিকাৰ যেন বেলেগে লৈ গৈছে, বেলেগে কাঢ়ি লৈ গৈছে। গতিকে এইসকল তৃণমূল পৰ্যায়ৰ শ্ৰমিকক আচলতে এইসকলে সমাজখন ধৰি ৰাখে। তৃণমূল পৰ্যায়ৰ এই ব্যক্তিসকলে যদি একোখন সমাজত নিজৰ দায়িত্ব পালন নকৰিলেহেঁতেন, তেনেহ'লে এখন সমাজ কেতিয়াও সুচাৰুৰূপে পৰিচালিত হ'ব নোৱাৰে। কৃষকে যদি শ্ৰম নকৰে, হালোৱাই যদি হাল নাবায়, গাড়ী চালকে যদি গাড়ী নচলায়, কহাৰে যদি তেওঁৰ কাম নকৰে, কমাৰে যদি নকৰে, মিস্ত্ৰীয়ে যদি কাম নকৰে, তেনেহ'লে অকল টকা পইচাই কি কৰিব? টকা পইচাৰেতো একো সেইটো কাম নহয়। টকা পইচা জাষ্ট মানে মাত্ৰ এটা পাৰিশ্ৰমিক হিচাপেহে দিয়া যায়। গতিকে কহাৰ কমাৰৰ ক্ষেত্ৰত কবিয়ে কৈছে, মিস্ত্ৰীৰ ক্ষেত্ৰত কৈছে যে তোমালোকৰ জীৱন আন্ধাৰত পতিত হৈ থাকে, আন্ধাৰতে তোমালোকৰ জীৱন যায়। গতিকে তোমালোকৰ জীৱনৰ আন্ধাৰ শেষ হৈ আহি উঠা, লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ। অধিকাৰ কোনেও কাকো হাতত আনি দি নিদিয়ে যে তোমাৰ অধিকাৰটো তুমি লোৱা, তোমাক দিয়া হ'ল। এই ধৰণে অধিকাৰটো বেলেগে নিদিয়ে, আৰু অধিকাৰ মানুহে বেলেগক দিবলৈ ইচ্ছুক নহয়। যে নিজৰ ইমান দিনে ভোগ কৰি থকা অধিকাৰ এটা বেলেগক দি দিব, এই ধৰণৰ কথাটো অকণমান জটিল কাম। কিন্তু অধিকাৰ কিন্তু নিজৰ অধিকাৰী কবিতাটোৰ শেষৰ ফালে কহাৰ কমাৰ মিস্ত্ৰী আদিক
তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মানে কি কৈছে নিজে অধিকাৰ বাহুবল প্ৰয়োগ কৰি হ'লেও নিজৰ অধিকাৰটো সাব্যস্ত কৰাৰ কাৰণে অধিকাৰটো গ্ৰহণ কৰাৰ কাৰণে কাঢ়ি লোৱাৰ কাৰণে আহ্বান জনাইছে যিসকলে তেওঁলোকৰ এনেকুৱা ধৰণৰ অধিকাৰ ইমান দিনে লুণ্ঠিত কৰি আছে সেইসকলৰ হাতৰ পৰা নিজৰ অধিকাৰটো আদায় কৰাৰ কাৰণে কবিয়ে কবিতাটিৰ শেষত আহ্বান জনাইছে আৰু যথাৰ্থতে সমাজত সকলো শ্ৰেণীৰ মানুহে নিজৰ অধিকাৰ যেতিয়ালৈ নাপায় তেতিয়ালৈ সামাজিক পৰিৱেশ কেতিয়াও সুশৃংখল নহয় সামাজিক শান্তি কেতিয়াও সম্ভৱ নহয় সকলোৱে নিজৰ প্ৰাপ্য অধিকাৰ পাব লাগিব কোনোবা যদি নিৰ্যাতিত হৈ থাকে প্ৰপীড়িত হৈ থাকে প্ৰবঞ্চিত হৈ থাকে আৰু এছামে যদি সেই মানুহবিলাকৰ অধিকাৰ লুণ্ঠন কৰি থাকে তেতিয়াহ'লে তেনেকুৱা সমাজত কেতিয়াও শান্তি নাহে এটা সামাজিক শান্তিৰ কথা আমি বিভিন্ন প্ৰকাৰে কৈ থাকোঁ কিন্তু এই সামাজিক শান্তি অনাৰ কাৰণেও সকলো পৰ্যায়ৰ মানুহে নিজৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব লাগিব তেতিয়াহে কিন্তু সামাজিক শান্তি শৃংখলা অটুট থাকিব নহ'লে এইটো এটা শ্লোগানত মাত্ৰ শ্লোগানেই হৈ থাকিব যে সকলোকে অধিকাৰ দিব লাগে সকলোৱে প্ৰাপ্য পোৱা উচিত এই ধৰণৰ কথাহে আমি কৈ থাকিম এইবিলাক কিতাপৰ আখৰ হৈ থাকিব কিতাপৰ কথা হৈ থাকিব কিন্তু যদি আমি হাতে কামে যদি এইবিলাক ৰূপায়ণ কৰিব নোৱাৰোঁ সমাজৰ যিসকল আচলতে এইসকল কহাৰ কমাৰ মিস্ত্ৰী হালোৱা সজোৱা কৃষক এই সমস্তবিলাক মানুহ একোখন সমাজৰ প্ৰকৃততে খনিকৰ তেওঁলোকে সমাজখন তৈয়াৰ কৰে ধৰি ৰাখে তেওঁলোকে কোনোবাই যদি এজনে এটা শ্ৰেণীয়ে যদি নিজৰ কাম নকৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন নকৰে তেনেহ'লে সামাজিক এটা বিশৃংখলতাৰ সৃষ্টি হ'ব আৰু এই সামাজিক বিশৃংখলতাৰ সৃষ্টি হ'লে সামাজিক শান্তিও নাথাকিব গতিকে তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকা কাৰণেহে সমাজখনত এছামে সুখ লাভ কৰি আছে সুখ ভোগ কৰি আছে আৰু এই সুখটো আচলতে একপক্ষীয় কেতিয়াও নহয় সামাজিক শান্তি কেতিয়াও একপক্ষীয় নহয় সকলোৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিলেহে সামাজিক শান্তি আহিব আৰু এই কথাখিনিয়ে কবিতাটোত কোৱা হৈছে কাঠমিস্ত্ৰীৰ দৰে যিসকল আচলতে তৃণমূল পৰ্যায়ৰ ব্যক্তি সেই তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলে নিজৰ প্ৰাপ্য অধিকাৰ যেতিয়ালৈ লাভ নকৰিব তেতিয়ালৈ সামাজিক সুশৃংখলতা নাহিব আৰু গান্ধীজীয়ে সেইকাৰণে কৈ গৈছিল যিটো পঞ্চায়তী ৰাজৰ যিটো ব্যৱস্থাৰ কথা কৈ গৈছিল সেই পঞ্চায়তী ৰাজ ব্যৱস্থাটো সৰ্বপৰ্যায়ৰ এই তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলৰ স্বাধীনতা সুৰক্ষা কৰাৰ কাৰণে সমাজ গঠনত যাতে সকলোৱে সহযোগ কৰিব পাৰে সেই কথাখিনি কিন্তু তেওঁৰ গান্ধীবাদী অৰ্থনীতিত এইখিনি কথা কৈ গৈছে পঞ্চায়তী ৰাজ ব্যৱস্থাটো কৈ গৈছে আৰু এই ব্যৱস্থাতে পিছলৈ গৈ কাৰ্ল মাৰ্ক্সে তেওঁৰ যিটো সামাজিক ধাৰণা সম্পৰ্কীয় তত্ত্ব সেই তত্ত্বটো কৈ গৈছে যে তৃণমূল পৰ্যায়ৰ ব্যক্তিসকলে স্বাধীনতা লাভ নকৰিলে সামাজিক শৃংখলতাটো কেতিয়াও নৰয় আৰু এছাম কম সংখ্যক মানুহে এই বৃহৎ সংখ্যক মানুহক সদায় বঞ্চিত কৰি আহিছে চাৰিওফালৰ পৰা বঞ্চিত কৰি আহিছে শোষণ কৰি আহিছে গতিকে বৃহৎ সংখ্যক মানুহৰ অসন্তুষ্টিয়ে সামাজিক বাতাবৰণ নিশ্চয় বিনষ্ট কৰিবই স্বাভাৱিকতে গতিকে এই বৃহৎ সংখ্যক মানুহৰ প্ৰাপ্য অধিকাৰ আমি ঘূৰাই দিব লাগিব তেতিয়াহে সামাজিক সুশৃংখলতা ৰক্ষা কৰিব এই কথাখিনিকে কবিতাটোত কবিয়ে উল্লেখ কৰিছে আৰু অসমীয়া সাহিত্যৰ নৱকান্ত বৰুৱাই কোৱা মতে 10টা শ্ৰেষ্ঠ কবিতাৰ ভিতৰত কাঠমিস্ত্ৰীৰ ঘৰ এটা উল্লেখযোগ্য কবিতা ইতিমধ্যে ডক্টৰ হীৰেণ গোহাঁইয়ে কৈছে যে কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো এটা উল্লেখযোগ্য কবিতা আৰু এই কবিতাটোৰ মাজেৰে বিশ্বৰ শ্ৰমিকসকলৰ যিটো জীৱনৰ ছবি সেই ছবিটো যেন বহু পৰিমাণে ফুটি উঠিছে মই ইয়াৰ আগতেও কৈছোঁ যে শ্ৰমিক দিৱস আমি পালন কৰি আহিছোঁ এই শ্ৰমিক দিৱসৰ মূল কথাখিনি হৈছে সকলো শ্ৰমিকক প্ৰাপ্য মৰ্যাদা দিয়া মজুৰি দিয়া এই কথাখিনি আমি আগৰ
পাঠত আলোচনা কৰিছোঁ, আগৰ ক্লাছত আলোচনা কৰিছোঁ। আশা কৰোঁ তোমালোকে কথাখিনি বুজিব পাৰিছা। গতিকে এইখিনি কথা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ মূল কথা। এইখিনিয়ে মই আজিলৈ তোমালোকক ক'লোঁ। তলত কঠিন শব্দবিলাকৰ অৰ্থ দিয়া আছে। আজিলৈ পাঠ